হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আই হোপ সকলোৱে ভালেই আছে। আজিৰ ভিডিঅ'ত কেইটামান সৰু সৰু কুৱেশ্যনছক লৈ আমি আলোচনা কৰিম। যিহেতু আমি ডাঙৰ ডাঙৰ কথাবোৰ মনত থওঁ, কিন্তু সৰু সৰু কথাবোৰ আমি মনত নথওঁ। চাওঁ আজি কিমানজনৰ মনত আছে এনেকৈ সৰু সৰু কথাবোৰ, যিবোৰ আমি দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ কৰি আহিছোঁ বা অনাগত দিনত আমি ব্যৱহাৰ কৰি যাম। আপোনাৰ হাতত 10 ছেকেণ্ড সময় থাকিব। যদি আপুনি নোৱাৰে তেনেহ'লে এনচাৰটো মই দি যাম, আৰু লাষ্টত এটা কুৱেশ্যন আছে যিটো কুৱেশ্যনৰ আনচাৰ মই নিদিওঁ। নেক্সট ভিডিঅ'ত আপোনালোকৰ কোনে কোনে এনচাৰটো দিব পাৰিছে, সঠিক এনচাৰ। যিসকলে সঠিক এনচাৰ দিব পাৰিব তেখেতসকলৰ নাম আৰু পজিশ্যনসহ মই নেক্সট ভিডিঅ'ত আপলোড কৰিম, আৰু যদি নোৱাৰে তেনেহ'লে সেইটো এনচাৰ ময়ে দিম। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ATM? আমি ATMটো বেংকৰ যিকোনো কামত আমি ATM ব্যৱহাৰ কৰোঁ, বা পে'টিএমৰ লগত লিংক কৰিবলৈ আমাৰ ATM দৰকাৰ হয়। আজিকালি যিহেতু অনলাইন ডিজিটেল লেনদেন হয়, আমাক ATM দৰকাৰেই। আমি সকলোৱে ATM ব্যৱহাৰ কৰোঁ। মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ATM? ATMৰ সম্পূৰ্ণ অৰ্থ কি জানে নে? যদি জানে মোক কমেণ্ট কৰি জনাওক। আপোনাৰ হাতত 10 ছেকেণ্ড। অ'কে, যিসকলে নেজানে তেখেতসকলৰ কাৰণে কৈ দিছোঁ। ATMৰ ফুল ফৰ্ম হ'ল অট'মেটেড টেলাৰ মেচিন। অট'মেটেড টেলাৰ মেচিন, যিয়ে অট'মেটিকলি কাম কৰি থাকে। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RAM? আপোনালোকে সকলোৱে জানে মোবাইল ফোনত ৰেম থাকে, ৰম থাকে, বা কম্পিউটাৰ হওক, লেপটপ হওক, সকলোখিনি আমাৰ ৰেম থাকে। ৰেম বস্তুটো কি হয় পিছত আপোনালোকক মই বুজাই দিম বাৰু। আৰু যিসকলে কম্পিউটাৰৰ কাম কৰে তেখেতসকলে ভালকৈ জানে। ৰেমটো মানে কি? যদি ৰেম বুজি পাইছে তেতিয়া 10 ছেকেণ্ড সময় আছে, আপোনালোকে মোক জনাই দিয়ক। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম? ৰেমৰ সম্পূৰ্ণ অৰ্থটো কি? অ'কে, যিসকলে পাৰিছে কমেণ্ট কৰিব, আৰু যিসকলে নোৱাৰিছে তেখেতসকলৰ কাৰণে মই কৈ দিওঁ। ৰেমৰ ফুল ফৰ্ম হ'ল, অৰ্থাৎ ৰেমৰ সম্পূৰ্ণ অৰ্থ হ'ল ৰেণ্ডম এক্সেছ মেমৰি। ঠিক আছে, ৰেণ্ডম এক্সেছ মেমৰি। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SSLC? যিটো আমি মেট্ৰিক এক্সাম বুলি কওঁ। আমি সকলোৱে মেট্ৰিক এক্সাম দি পাৰ হৈ আহিছোঁ, যিহেতু আমি কিছুমানে জানো আৰু কিছুমানে এতিয়াও নাজানে SSLC ফুল ফৰ্ম কি হয়। ঠিক আছে, যদি নাজানে ভিডিঅ'টোত সম্পূৰ্ণকৈ চাওক। মই সম্পূৰ্ণ শ্বৰ্ট ফৰ্মৰ ৱৰ্ডকেইটা মই কৈ দিম, বা সম্পূৰ্ণকৈ কৈ দিম, বুজাই কৈ দিম কেনেকৈ কি হয়, বা কোনটো বস্তু কি হয়। ঠিক আছে, SSLC সম্পূৰ্ণ অৰ্থ কি? যিসকলে জানে কমেণ্ট কৰক, আৰু যিসকলে নাজানে মই আছোঁ নহয়, মই কৈ দিম। 10 ছেকেণ্ড টাইম। আপোনাৰ হাতত। অ'কে, SSLCৰ সম্পূৰ্ণ ৰূপটো হ'ল হাই স্কুল লিভিং চাৰ্টিফিকেট, যিটো আমাৰ হাই স্কুল লিভিং চাৰ্টিফিকেট, যাক আমি SSLC এক্সাম বুলি কওঁ। চতুৰ্থ কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ সেৱা? এইটো আমাৰ নিশ্চয় প্ৰয়োজন। আমি সকলোৱে যেতিয়া ক্লাছ 10ৰ এক্সামটো দিওঁ তেতিয়া আমাৰ সেৱাৰ পৰা, যি অসমীয়া মাধ্যম হয় সেইটো সেৱাৰ পৰা হয়, বা অন্যান্য মাধ্যমৰ সেইটো বেলেগ বেলেগ হয়। CBSE, NEET এইবোৰ বেলেগ বেলেগ থাকে। আমি দিয়াটো কি কয়, সেৱাই আছিলে। সেৱাৰ সম্পূৰ্ণ ৰূপটো কি আপোনালোকে জানে যদি কমেণ্ট কৰি দিয়ক। অ'কে, সেৱাৰ সম্পূৰ্ণ এডুকেশ্যন বোৰ্ড অফ আছাম। বুজি পালে? ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ড অফ আছাম, এইটোৱে হ'ল সেৱাৰ সম্পূৰ্ণ ৰূপ। আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব, ভাল লাগিলে নিশ্চয় শ্বেয়াৰ এটা কৰিব, আৰু যিসকলে আনচাৰ দিব পাৰিছে তেখেতসকলে আনচাৰ দিব, আৰু সময় প্ৰয়োজন হ'লে প'ষ্ট কৰি কিনে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, আৰু লাষ্টত আপোনালোকৰ যিটো প্ৰশ্ন থাকিলে সেইটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SOP? SOP ফুল ফৰ্ম কি? কমেণ্ট কৰি জনাবচোন, আৰু যদি নোৱাৰে মই নেক্সট ভিডিঅ'ত কৈ দিম বাৰু। আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।